হেল্ল' বন্ধু বান্ধৱীসকল, আজি আমি মাঘৰ মাহ বুলি চৰাবৰী কালী মন্দিৰত যাবলৈ ওলালোঁ। আমি মন্দিৰ আহি পালোঁ। এয়াই হ'ল আমাৰ চৰাবৰী মন্দিৰ। বহুত ভাল লাগে মন্দিৰত আহি। মই বেছিভাগ সময় আহিয়ে থাকোঁ মন্দিৰটোত। এইবাৰো মাঘৰ মাহ বুলি মই আজি ভগৱানক প্ৰাৰ্থনা জনাবৰ কাৰণে মন্দিৰত আহিছোঁ। এয়া মোৰ মানুহজন, মোৰ চাপোৰ্টাৰ। তেওঁ মোক সকলো কামতে সহায় কৰি দিয়ে। মই মন্দিৰৰ পৰা আহি ভাতটো খাই কিনে আমাৰ ওচৰৰে বস্তিখনত মই আলু তুলিব আহিছোঁ। মোৰ ল'ৰাই চাওকচোন বাল্টি লৈ আহিছে, আলুৱে তুলিব আহি। এতিয়া আমি আলু তুলিব আহিছোঁ। এইবাৰ আমাৰ আলু খেতি সিমান ভাল হোৱা নাই। এইটো দেশী আলু হয়। এই আলুটো মাটিৰ তলত 2.5 মাহ বা 3 মাহ সময় থাকিব লাগে। যিহেতু আমাৰ বস্তিটো মাহঁতৰ ঘৰৰ ওচৰতে, সেইবাবে মই আলুটো কিনিহে দিছোঁ। দেউতাই প্ৰতিপালন কৰিছে। চাওকচোন বাৰু, আলু তুলো চাওকচোন কেনেকুৱা হৈছে আমাৰ আলু। হাতেৰে তুলিলে নখবোৰত বোকা বালা সোমাই নখবোৰ লেতেৰা হৈ যায়। সেয়েহে এনেকৈ আলু তুলিলে অলপ সহজ হয়। এয়া চাওক, আলুবোৰ সিমান ভাল হোৱা নাই এইবাৰ। এটা থোপত মোটামুটি 10-12টাকৈ আলু আহিছে। ঘৰৰ পাচলিৰ সোৱাদে বেলেগ। ইয়াত কোনো ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নাই। গোবৰেৰে আমি এই বস্তিখনত শাক পাচলি কিছু লগাইছোঁ। চাওকচোন, 2-এটাকৈ তুলি নিনি আমি সাজ খাওঁ। কিন্তু আমাৰ একো বস্তুৱে আমি পেলাই নিদিওঁ। এয়া পাতবোৰ আমি ঘৰলৈ লৈ যাম। আমাৰ ঘৰত ছাগলী আছে 10-12জনীমান। এই ছাগলীয়ে খাব পেলাই দিয়াত কৰি। এইটো কি? হা? লাও নেকি এইটো? বন্ধু বান্ধৱীসকল, কেনে পালে মোৰ ভিডিঅ'টো চাই? আপোনালোকক মই নতুন নতুন ভিডিঅ' দি যাবলৈ চেষ্টা কৰি যাম। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব। আপোনালোকৰ মৰম অবিহনে মই আগবাঢ়িব নোৱাৰিম। আপোনালোকৰ মৰমেই মোৰ সাহস। যদি মোৰ ভিডিঅ' এতিয়ালৈকে আপোনালোকে লাইক কৰা নাই, লাইক কৰি দিব, কমেণ্ট কৰিব, শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানে। এতিয়া মই বেটাৰ লগত শুই যাওঁ। বাই বাই।